আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হবলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম। ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এটো 10 মাহ পৰ্যন্ত পায়। হায়াৰ সেকেন্ডাৰীত 1000 টকা আমি দিওঁ, ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ। আৰু এইটো অকল যোৱাবাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলো। এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ দুইখন চেন্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছো। আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল। সেইটো হল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে। সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিলো। এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছো। অৰ্থাৎ এইবাৰৰ যিটো নিযুত মইনা আঁচনি ইয়াৰ কলেবৰ আৰু অধিক বৃদ্ধি হ'ব। বিশেষকৈ চেন্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু সমান্তৰালভাৱে আমাৰ প্ৰাদেশিকিত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেলফ ফাইনেন্সিং কোৰ্সত পঢ়া ছাত্ৰীসকলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে মই ভাবো যে ই আগৰ বাৰতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব। 6 তাৰিখৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হ'ব। অসমৰ কলেজ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰীকে মই নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে অনুৰোধ কৰিম। যোনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছিলে অটোমেটিক নহব, তেওঁলোকে সেকেন্ড ইয়াৰত আৰু এবাৰ ফৰ্মখন ফিলআপ কৰিব লাগিব। কাৰণ আমি জানিব খোজো যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গল নেকি। যদি বিয়া হল নিযুত মইনা নাপাব, পিজিত বিয়া হলেও পাব, ডিগ্ৰীলৈকে বিয়া হলে নাপাব। পিজিত যেহেতু ছোৱালী ডাঙৰ হৈ যায় অবভিয়াসলি বিয়া হ'ব, কিন্তু ডিগ্ৰী 3rd ইয়াৰলৈকে বা ডিগ্ৰী 2nd ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখো। প্লাস হায়াৰ সেকেন্ডাৰী যাক আমি আগত স্কুটি দিছো বা ভৱিষ্যতে স্কুটি দিম, স্কুটি দিয়া ছোৱালীখিনিয়েও নিযুত মইনা আঁচনি নাপায়।